8 বয়সৰ মানুহ এজনৰ যদি ঘৈণীয়েক ঢুকাই যায় বোলে ল'ৰা ছোৱালী এটা দুটা তিনিটা যেটাই নাথাকক যেতিয়াই ঢুকায় আমি তেতিয়া কি বুলি কওঁ এই হৈছে বেচেৰাটো মানুহজনী ঢুকাই থাকিলে ল'ৰাই ছোৱালীয়ে কেনেকে থাকিব পাৰো কোনে ভাত পানী বনাই দিব কোনে ঘৰখন চলাই দিব ল'ৰা ছোৱালীকেইটা কোনে আপডাল কৰি দিব সেইবুলি আমি কিমান চিন্তা কৰি দিওঁ আকৌ সেই চিন্তাৰ মাজতে মানুহজনী দহা কাজ কৰি উঠাৰ লগে লগে তেখেতৰ ঘৰখন চম্ভালিব লাগিব বুলি তেখেতৰ ল'ৰা ছোৱালীক চম্ভালিব লাগিব বুলি লগালগ একেবাৰে পৰিয়ালৰ সৈতে মিলি বন্ধুবৰ্গই মিলি মানুহজনৰ কাৰণে দ্বিতীয় এজনী পত্নী যোগাৰ কৰিবলৈ বিচাৰ কুচাৰ কৰে আৰু সেইমতে আনিও দিয়ে কাৰণ মানুহজনে অকলেতো ঘৰখন চম্ভালিব নোৱাৰে তাতে আকৌ ল'ৰা ছোৱালীও আছে সেইকাৰণে লগালগ মানুহ এজনী আনি দিয়ে মানে দ্বিতীয় বিবাহ কৰি দিয়ে কিন্তু একেটা ঠাইতে যদি সেইটো বয়সৰ মানুহ এগৰাকীৰ যদি গিৰিয়েকটো ঢুকাই যায় তেতিয়া আমি কওঁ সঁচাকে দে মানুহজন ঢুকাই থাকিলে মানুহজনে জীৱনটো কেনেকে খাব বাৰু সেইবুলি আমি ভাবো বুজি পাওঁ থাকিব আৰু ল'ৰা ছোৱালীকেইটা আছে নহয় ল'ৰা ছোৱালীকেইটা সহায়তে তাই জীয়াই থাকিব আৰু থাকেও বহুতেই থাকে তেনেকে যে মোৰ ল'ৰা ছোৱালীকেইটাই মোৰ সম্পদ মই ল'ৰা ছোৱালীকেইটাৰ কাৰণে মই জীয়াই থাকিব লাগে বুলি থাকেও কিন্তু সেইটো সময়ত কেতিয়াবা কোনোবাই ভাবি পায়নে যে এই মানুহজনীয়ে ঘৰখন কেনেকে চম্ভালিব এই মানুহজনীয়ে ল'ৰা ছোৱালীকেইটা কেনেকে চম্ভালিব এই মানুহজনী ঘৰখন চম্ভালিবৰ কাৰণে ল'ৰা ছোৱালীকেইটা চম্ভালিবৰ কাৰণে মানুহজনীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আকৌ এবাৰ দ্বিতীয় বিবাহ কৰি দিয়ক সেইবুলি ভাবোনে ভাবিবনে সমাজখনে কেতিয়াও নেভাবে সেইটো সম্ভৱেই নহয় কিন্তু মতা মানুহজনৰ ক্ষেত্ৰত ভাবে কেলে ভাবে এনেটো ক'বলৈ গ'লে মতা মানুহ বিৰাট শক্তিশালী সাহসী মাইকী মানুহতকৈ বহুত ওপৰত কিন্তু সেই ক্ষেত্ৰত মতা মানুহটোৰ সাহস আৰু শক্তি ক'ত গ'ল যে এজনী মাইকী মানুহৰ ওপৰত নিৰ্ভৰ নকৰাকে এজন মতা মানুহে সংসাৰখন কৰিব নোৱাৰে ল'ৰা ছোৱালীকেইটা চম্ভালিব নোৱাৰে নিজৰ জীৱনটো চম্ভালিব নোৱাৰে কিন্তু সেই একেটা বয়সৰ মানুহজনীয়ে নিজৰ ঘৰখনো চম্ভালিব পাৰে নিজৰ ল'ৰা ছোৱালী চম্ভালিব পাৰে মানুহজন ঢুকোৱাৰ পিছত তেতিয়াহ'লে দুৰ্বল কোনে শক্তিশালী কোনে মানসিকভাৱে মাইকী মানুহবোৰ বহুত শক্তিশালী কিন্তু আমি কিছু ক্ষেত্ৰত নিজক সংযত কৰি ৰাখো এজন মতা মানুহে মাইকীজনী ঢুকাই যোৱাৰ পিছত অকলে জীয়াই থাকিব নোৱাৰে অকলে ল'ৰা ছোৱালীকেইটাক চম্ভালিব নোৱাৰে কিন্তু সেই একেটা সময়ৰ একেটা বয়সৰ এগৰাকী মাইকী মানুহে গিৰেক মৰি যোৱাৰ পিছতো অকলে ঘৰখন চলাব পাৰে অকলে ল'ৰা ছোৱালীক চম্ভালিব পাৰে অকলে জীয়াই থাকিব পাৰে তেতিয়াহ'লে শক্তিশালী কোনে তেতিয়াহ'লে সাহসী কোনে সেইবোৰ কথাকে কওঁতে পায় বেয়া পালেও পাওক মোৰ কথা মই কমে বুলিয়ে মই কওঁ 8 বয়সীয়া মানুহজনে ল'ৰা ছোৱালী থকাৰ পিছত যদি ঘৈণীয়েকে ঢুকাই যায় আমি সকলোৱে মিলি জীয়াই থাকিব অকলে নোৱাৰিব বুলি দ্বিতীয় বিবাহ কৰি দিওঁ কিন্তু সেই 8 বয়সীয়া গিৰিয়েক ঢুকুৱা বিধৱা মাইকী মানুহজনীৰ ক্ষেত্ৰত কথাবোৰ ওলোটা কিয় দ্বিতীয় বিবাহ কৰি দিয়াটো বাদেই দিয়ক সেইটো ভবা কথাৰো দূৰ সেইটো সম্ভৱো নহয় কিন্তু সেই বিধৱা গৰাকীয়ে যদি কেতিয়াবা সুখে দুখে কাৰোবাৰ লগত ওচৰে পাজৰে বোলে দেৱৰ বুলি বোলে ভিনদেউ বুলি বোলে ককাইদেউ বুলি যদি ধেমালি ধুমুলা কৰি কথা এষাৰো যদি পাতিছে হাঁহিছে তাতো কিন্তু সমাজৰ দায় লাগে হয়নে নহয় বাৰু এইবোৰ হৈছে আমাৰ সমাজৰ ফুপুলা নিয়ম